মুখৰ লাইটটো জ্বলি আহিব গে থাকিব লাগে এইখন একো নহয় তোৰটো থাকিব লাগে দিন নাই রাতি নাই কেবল অবিরাম যুদ্ধ সম্পূর্ণ নহ'লে না ঢাকা মোবাইল কাট দে মোবাইল দে উপযুক্ত কথা কইছা কতবার অপুৰৰ যুদ্ধত পৰাস্ত হৈ অনাই বনাই ঘূৰি ফুৰিছিলো আমি দেৱগণ তথাপিও তোমালোকৰ অসীম সাহস আৰু একতাৰ বাবে সুখেৰে কৰ্ম কৰিছো আমি দেৱৰাজ ঐক্যচাৰী পাপী কত্তু বুলি নামি মৃত্যু জ্ঞান কৰাই উচিত উপযুক্ত কথা কৈছা দেৱগণ তথাপিও দুষ্টজনৰ ওপৰত দৃষ্টি ৰখাটো আমাৰ প্ৰধান কৰ্তব্য কিন্তু এটা কথা শুনা দেৱগণ মথুৰাৰ ৰজা ঋষি দৈত্যই প্ৰজাৰ মাজত স্বীকাৰ কৰিছে তেওঁৱে বোলে একমাত্ৰ কৰ্তা বিধাতা বুলি আৰু প্ৰজাসকলেও বুজিছে তেওঁ শ্ৰেষ্ঠজন বুলি গতিকে দৈত্যৰ কোনো বিশ্বাস নাই থাকিবা সকলো কষ্টম হৈ গতিকে দেৱগণ আজিলৈ অভয় মানতে ভংগ কৰা হ'ল